Hello everyone, good morning. Welcome back to my YouTube channel. মই কুকি আপোনাৰ বা মই আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মইতো বৰ্তমান বিন্দাছ। আজি মই মোৰ হোটেলৰ ৰেচিপি মানে কলা কচু ঠাৰি বনাবলৈ লৈছোঁ। কলা কচুটো গৰমৰ কাৰণেও বহুত উপকাৰী আৰু নিজৰ শৰীৰটোৰ বাবেও বহুত ভাল। তেজৰ কাৰণেতো ক'বই নালাগে। সেইবাবে মই কলা কচু ঠাৰিটো আজি বনাবলৈ লৈছোঁ। আপোনালোকেতো সকলোৱে বনাই খাইছে আৰু যিসকলে খোৱা নাই তেখেতসকলে চাব। সকলোৱে খাইছে। আজি তথাপিতো মই বনাবলৈ ওলাইছোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ বা আপোনালোকৰ লগতো বলক বেছি কথা নকয়। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক। এইকেইডাল কলা কচু মই লৈ লৈছোঁ। আজি কলা কচু ঠাৰি বনাম বুলি ভাবিছোঁ। সেইকাৰণে এইকেইডাল দেখিছে কাটিছোঁ, কিন্তু মই কচু কাটিবলৈ ইমান নাজানো। কচু মানে মই ইমান শাক কাটিবলৈ নাজানো। ঘৰত থাকিলে মায়ে কাটি দিয়ে আৰু ইয়াত এই আছে কাটি দিয়ে, কাটিবলৈ লগাই দিছোঁ। মই বহি আছোঁ খালি। কচুটো মই বাকলটো গুচাই দিছোঁ। কিছুমানে বাকলটো নেৰায়, কিন্তু মই এৰাই দিছোঁ বাকলটো, কিন্তু নেৰুৱাকৈও দিব পাৰে। এই কচুখিনি কাটি ধুই পখালি ল'লোঁ আৰু এইফালে মই দুটামান কাবেলি মটৰ তিয়াই থৈছোঁ দিবলৈ, আৰু এটা আলু সৰুকৈ কাটি, শুকান জলকীয়া আৰু নহৰু দুফুটমান থেতেলিয়াই ৰখিছোঁ, আৰু কেঁচা জলকীয়া, এইফালে এইটো জালুক। এইফালে কেৰাহী গৰম হ'বলৈ মই কেৰাহী এতিয়া পাতি দিছোঁ। কচুখিনি দেখাত বহুত লাগিলেও যিহেতু ভাজিলে অলপ হৈ যায়, গলি যোৱাৰ পাছত অকণমান হৈ যাব। তেল দিছোঁ, বেছি তেল নিদিব, অলপমান তেল দিব। তেল অকণমান মই গৰম মছলা দিম। কচু চব্জিত গৰম মছলা দিলে মোৰ খাই ভাল লাগে। মানে মই বিশেষ কচু ঘৰত নবনাওঁ, মায়ে বনায়। মা আৰু আমাৰ তাত বা আছে, বায়ে বনায়। খাবলৈ মই খুবেই ভাল পাওঁ, কিন্তু ইয়াত মই এতিয়া বাও নাই, কোনো নাই, নিজে বনাবলৈ লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকক দেখাইছোঁ। দেখিছে তেল গৰম হৈ গ'ল। এতিয়া মই প্ৰথমে শুকান জলকীয়া দি দিছোঁ আৰু যিখিনি নহৰু থেতেলিয়াই ৰাখিছিলোঁ, আৰু এতিয়া মই নহৰুকণ দি দিছোঁ। আলুখন অকণমান ভাজিবলৈ আলু মই দি দিছোঁ, আৰু এতিয়া মই কচুখিনি দি দিওঁ। লৰাই দিছোঁ। দেখাত কচুখিনি বহুতেই লাগিছে, অলপ পাছতে শুকাই গ'লে অকণমান হৈ পৰিব। আৰু ফালি থোৱা কেঁচা জলকীয়াকেইটা মই দি দিছোঁ, আৰু হালধি দি দিছোঁ 1 চামুচ অকণমান। আৰু নিমখ দিছোঁ। নিমখটো আপোনালোকে নিজে সোৱাদ অনুযায়ী দিব। যিহেতু বেছিকৈ নিমখ নিদিব, প্ৰথমতে দেখাত চব্জিখিনি বহুত লাগে, কমি গৈ পাছত বহুত অলপ হৈ যায়, সেইবাবে নিমখটো অকণমান কমাই দিব। আৰু মই যিহেতু বুট কেইটামান দিম বুলি কৈছোঁ, এতিয়া সেই বুটকেইটাও দি দিছোঁ। আৰু এতিয়া মই এইখিনি শুকাবলৈ গেছটো কম কৰি ঢাকন মাৰি দিছোঁ অলপ সময়ৰ বাবে। দেখিছে কচুখিনি গলি এতিয়া শুকাই আহিছে। আৰু কচু বনালে কচুত পানী নিদিব, নিজে কচুৰ পৰা পানী ওলায়। এই জালুকখিনি দি দিছোঁ। দেখিছে ইমানখিনি কচু গলি কিমান অকণমান হৈ গ'লগৈ। আৰু মই অকণমান এতিয়া গৰম মছলা দি দিম। ইয়াতে 1 চামুচ গৰম মছলা দি দিব।
অকণমান হৈ গ'লগৈ আৰু এইখিনি এতিয়া মই গেছ অফ কৰি দিওঁ হৈ গ'ল এতিয়া দেখিলে মোৰ কচু ঠাৰি বনাই হৈ গ'ল এতিয়া খাওঁগৈ আপোনালোকেও ভিডিঅ'টো শেষলৈ চাব আৰু যদি বনাই খায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু মোৰ ভিডিঅ'টো শেষলৈ চাব ভাল লাগে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পায় আজিলৈ বাই বাই